বন্ধুসকল অসমৰ ইতিহাসৰ যোৱা 2টা খণ্ডত আমি মুঠতে 20টা MCQ দিছিলোঁ আৰু আজিৰ খণ্ডৰ পৰা আমি প্ৰতিটো খণ্ডত 15টাকৈ MCQ আগবঢ়াম গতিকে পলম নকৰি আজিৰ এই তৃতীয় খণ্ডটোলৈ আগবাঢ়োৱা হওক আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে কোনগৰাকী ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল জয়ধ্বজ সিংহই শিৱ সিংহই বল্লভদেৱে চুটেনফাই আৰু শুদ্ধ উত্তৰটো হৈছে জয়ধ্বজ সিংহই দ্বিতীয়টো প্ৰশ্ন হৈছে আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল 500 বছৰ 600 বছৰ 400 বছৰ 700 বছৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 600 বছৰ তৃতীয় প্ৰশ্নটো হৈছে আহোম সাম্ৰাজ্যৰ অন্তিমজন স্বাধীন ৰজাৰ নাম কি আছিল ৰুদ্ৰসিংহ চন্দ্ৰকান্ত সিংহ শুক্ৰধ্বজ সিংহ জয়ধ্বজ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত সিংহ 4 নম্বৰ প্ৰশ্নটো হৈছে বুৰঞ্জী শব্দটো কোন ভাষাৰ শব্দ টাই ভাষাৰ উৰ্দু ভাষাৰ ইংৰাজী ভাষাৰ সংস্কৃত ভাষাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টাই ভাষাৰ 5 নম্বৰ প্ৰশ্নটো হৈছে আহোমৰ প্ৰথমগৰাকী স্বৰ্গদেউৰ নাম কি আছিল চুহুংমুং চুকাফা দিহিঙীয়া ৰজা ৰুদ্ৰসিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাফা 6 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকল অসমলৈ কেতিয়া আহিছিল 1228 খ্ৰীষ্টাব্দত 1234 খ্ৰীষ্টাব্দত 1224 খ্ৰীষ্টাব্দত 1342 খ্ৰীষ্টাব্দত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1228 খ্ৰীষ্টাব্দত 7 নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল 1541 খ্ৰীষ্টাব্দত 1581 খ্ৰীষ্টাব্দত 1545 খ্ৰীষ্টাব্দত 1523 খ্ৰীষ্টাব্দত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1581 খ্ৰীষ্টাব্দত 8 নম্বৰ প্ৰশ্নটো হৈছে চিলাৰায়দেৱৰ প্ৰকৃত নাম কি আছিল মল্লদেৱ চুকাফা শংকলা শুক্লধ্বজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুক্লধ্বজ 9 নম্বৰ প্ৰশ্নটো হৈছে নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল মল্লদেৱ শুক্লধ্বজ সুদেনফু নীলধ্বজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মল্লদেৱ 10 নম্বৰ প্ৰশ্নটো হৈছে কছাৰীসকল কোন জনগোষ্ঠীৰ লোক বড়ো দেউৰী মংগোলীয় এটাও নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মংগোলীয় 11 নম্বৰ প্ৰশ্ন চুতীয়াসকলে পুৰোহিতক কি বুলি সম্বোধন কৰে দেউৰী গুৰু আপা প্ৰভু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেউৰী 12 নম্বৰ প্ৰশ্নটো হৈছে চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল ৰুদ্ৰসিংহ বীৰপাল ধৰ্মপাল ৰত্নপাল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বীৰপাল 13 নম্বৰ প্ৰশ্নটো হৈছে পোন প্ৰথমবাৰৰ বাবে মোগলে অসম কেতিয়া আক্ৰমণ কৰিছিল 1209 খ্ৰীষ্টাব্দত 1226 খ্ৰীষ্টাব্দত 1206 খ্ৰীষ্টাব্দত 1526 খ্ৰীষ্টাব্দত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1206 খ্ৰীষ্টাব্দত 14 নম্বৰ প্ৰশ্নটো হৈছে মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল ৰজা পৃথু কমতেশ্বৰ দুৰ্লভ নাৰায়ণ শুক্লধ্বজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰজা পৃথু আজিৰ খণ্ডৰ অন্তিম আৰু 15 নম্বৰ প্ৰশ্নটো হৈছে শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল 1561 খ্ৰীষ্টাব্দত 1672 খ্ৰীষ্টাব্দত 1671 খ্ৰীষ্টাব্দত 1761 খ্ৰীষ্টাব্দত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1671 খ্ৰীষ্টাব্দত বন্ধুসকল আপোনালোকলৈ বুলি আজিৰ খণ্ডটোৰ প্ৰশ্ন বন্ধুসকল আপোনালোকে বাৰু জানেনে ইছলামিক দেশৰ পৰা প্ৰথমগৰাকী মহাকাশচাৰী হিচাপে এগৰাকী মহিলা মহাকাশলৈ যাব আপোনালোকে বাৰু নামটো জানেনে যদি জানে কমেণ্ট কৰি নিশ্চয় জনাওক আৰু যদি নাজানে তেন্তে অহাটো খণ্ডলৈ অপেক্ষা কৰক আৰু লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আজিলৈ বন্ধুসকল বিদায় মাগিছোঁ ধন্যবাদ